হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই, মোৰো ভালেই। চ' গাইছ, ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। মানে আমি এতিয়া গৈ আছোঁ ষ্টেচন, বাৰ নন্দেকক ষ্টেচনত থ'বলৈ গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। চাওকচোন, এই মানুহঘৰত ইমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে। ৰাতিপুৱাই দেখি মনটো কিবা ভাল লাগি গৈছে। মানে আপোনালোকে নেদেখিবও পাৰে দূৰৰ পৰা দেখুৱাৰ বাবে। চ' আমি আলিমূৰ পাই গ'লোহি। এই বাজনীকে ষ্টেচনত থ'বলৈ যাওঁ। এইটো আমাৰ ভাগিন পোৱালিটো, তাৰ উৎপাতটো চাওকচোন। মানে প্ৰথম ট্ৰেইন চাবলৈ পাব যে পূৰা উৎপাত কৰি আহি আছে আৰু। চ' আমি মানে 5টা, চাৰে 5টামান বজাতে আহিছোঁ। মানে ট্ৰেইনখন 6টা, চাৰে 6টামান বজাত আছে বুলি কৈছে। সেইবাবে আমি সোনকালে ওলাই আহিলোঁ। মানে ৰাতিপুৱাই টমটম নাপায় যে, সেইবাবে খোজকাঢ়ি যাব লাগিব। চ' কোনো মানুহেই নাই। সেইবাবে আমি এতিয়া গৈ আছোঁ। চ' আপোনালোকক একেবাৰে ষ্টেচনত গৈ লগ পাই আছোঁ। আপোনাক আমি ৰাতিপুৱাই ফেচ সেৱা খুৱাই আনিছোঁ। আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ বেয়া দেই, খোজকাঢ়ি আহিছোঁ। সেই না, আমাৰ এইফালে নিয়ম এনেকুৱা, আলহী খোজকাঢ়িও গম পাইছা? ত' এয়া আমি ষ্টেচন পালোহি। মানে ষ্টেচনটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। টমটমতো আহিব পাৰি, মানে খোজকাঢ়িও আহিব পাৰি। আৰু ৰাতিপুৱাই টমটম নাপায় যে, সেইবাবে আমি খোজকাঢ়িয়ে আহিলোঁ ষ্টেচনলৈকে। চ' এতিয়া আমি মানে ৰখি আছোঁ টিকেট কাটিবলৈ। টিকেট কটা মানে কাউণ্টাৰটো খোলাই নাই। চ' আমি মানে বহুত সোনকালে আহি গ'লোঁ আৰু। মই এতিয়া আহিছোঁ মানে ভিতৰলৈ। মানে টিকেট কটা কাউণ্টাৰটো অকণমান দেৰি হ'ব হেনো খোলা, সেইবাবে পোৱালিটো আৰু বায়ে আহি পিনি ইয়াত ৰখি আছেহি, মানে বহি আছেহি। পোৱালিটোৱে মানে দেখা নাই যে আগতে ষ্টেচনত এনেকৈ। চ' সেইপিনে মানে তাক বায়ে দেখাই আছে। চ' এয়া বায়ে আৰু পোৱালিটোৱে বহি আছে। সি মোক কৈছে বহা আকৌ বুলি। চ' গাইছ, এতিয়া মানে অকণমান আগলৈ আহি আছোঁ। মানে পোৱালিটোখনেও ফটো মাৰিবলৈ লাগে বাপেকক দেখাবলৈ। সেইবাবে মানে আগলৈ আহি আছোঁ। মানে ভাবিছোঁ দুটামান ফটো মাৰি দিওঁ আৰু বাপেকক হেনো ষ্টেচনলৈ আহিলোঁ বুলি ক'বগৈ। চ' আপোনালোকক একেবাৰে ফটো চটো মাৰি মেলি লগ পাই আছোঁ। কাক দেখাবাগে? কি বুলি ক'বা মাক? আইতাকো দেখাম দেই, ফটো মাৰিলোঁ বুলি ক'ম। চ' গাইছ, এতিয়া মানে বা ওচৰলৈ আহিছোঁ। মানে ট্ৰেইনৰ টিকেটটো কাটিলে নাই গমেই নাপাওঁ নহয়। তো আমি ফটো চটো মাৰি আছিলোঁ নাই, বায়ে মানে পানী বটল এটা ল'বলৈ আহিছে। চ' টিকেট এয়া ফাইনেলি কাটিলে। চ' আগৰ প্লেটফৰ্মটোত আহিব, সেইবাবে আমি আগলৈ গৈ আছোঁ। চ' এতিয়া মানে গৈ আছোঁ দোকানলৈ। মানে পোৱালিটো ৰাতিপুৱা একো নাখালে, আমিও একো নাখালোঁ। সেইবাবে দোকানলৈ গৈ আছোঁ। ভাবিছোঁ কিবা এটা আনি লওঁ, পোৱালিটোকো কিবা এটা কিনি দিওঁ। আৰু মানে আমি ৰাতিপুৱা সোনকালে আহিলোঁ আৰু হেনো ট্ৰেইনো অহা লেট হ'ব। সেইবাবে ভাবিছোঁ দোকানৰ পৰা কিবা এটা লৈ লওঁ। চ' লৈ মেলি একেবাৰে আপোনালোকক লগ পাই আছোঁ দেই। এয়া এটা মিঠাই ল'লোঁ আৰু ল'ৰাটোৱে মেংগ' এটা ল'লে। বায়ে হেনো একো নাখায়। চ' গাইছ, খাই থাকোঁতে ঘপককৈ ট্ৰেইন এখন আহিলে। মানে আমি চোৱা নাছিলোঁ ট্ৰেইনখন। চ' সেইবাবে মানে আমাৰ ট্ৰেইন আহিলে বুলি ঘপককৈ উঠি গুচি আহিলোঁ। পাছতহে গম পাইছোঁ আমাৰ ট্ৰেইন নহয় হেনো। আমাৰ লগত যে আজি ৰাতিপুৱাই কি হৈছে আৰু দেই, কাৰ মুখ চাই আহিলোঁ নাজানো আৰু।
ৰাতিপুৱা আহি দেখিছোঁ ট্ৰেইন টিকেটৰ কাউণ্টাৰেই খোলা নাই। তাৰপাছত ট্ৰেইন হেনো লেট আছে, 8টামান বজাতে আহিব। ত' মানে আমনি লাগি গৈছেগৈ মোৰ, একদম কি নকৰোঁ লাগি গৈছে আৰু মানে ৰাতিপুৱা আহি গ'লো নাই। চ' বহুত অপেক্ষাৰ পাছত ফাইনেলি ট্ৰেইনখন আহিলে ইয়াত। চ' বা উঠিলে, চ' আমি বাই বাই দিলোঁ। চ' এতিয়া ট্ৰেইনখনো গৈছেগৈ, চ' আমিও যাওঁগৈ আৰু ঘৰলৈ। চ' গাইছ এয়া টমটমত উঠিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। চ' গাইছ আমি আহিলোঁ। চ' আপোনালোকক একেবাৰে অকণমান দেৰিকৈ লগ পাইছোঁ। চ' গাইছ আমি এতিয়া টাউনলৈ আহি আছোঁ, বেটেৰী ৰিক্সা পোৱাই নাই। এই কামত যাওঁ। তুমি কি কামত যোৱা? মই কাপোৰযোৰ দিব যাওঁ। নাৰ্ছ হ'ব, বেলেগ আৰু। ইমান ধুনীয়া লাগিছে চা। চ' গাইজ আমি টাউন পালোহি। চ' আপোনালোকক একেবাৰে দোকানত গৈ লগ পাই আছোঁ দেই, পূৰা মানে ৰ'দ দিছে। এয়া আমি মানে দোকানখনৰ গলিটোত সোমাই আহি আছোঁ। মানে দোকানখন ভালকৈ চিনি নাপাওঁ, মানে এইডোখৰত বহুতকেইখন দোকান আছে। কোনখন দোকান আছিলে পাহৰি থাকিলোঁ, সেইবাবে মানে বিচাৰি আহি আছোঁ। চ' পোৱাই নাই আমি দোকানখন বিচাৰি। চ' গাইজ ফাইনেলি পালোঁ দোকানখন বিচাৰিছোঁ। মই বহি আছোঁ এয়া। চ' এইখন দোকানত ইমান ধুনীয়াকৈ কাপোৰবোৰ চিলাই থৈছে চাওকচোন। ব্লাউজকেইটা যে বহুত ধুনীয়া লাগিছে ডিজাইনবোৰ মানে। চ' এয়া চ' গাইজ আমি গুচি আহিলোঁ, মানে যিজনে জোখ লয় সেইজন নাই, মালিকজন। চ' সেইবাবে অকণমান দেৰিকৈ আমাক আহিবলৈ ক'লে। চ' আমি সেইবাবে গুচি আহিলোঁ। চ' আকৌনো আমি এতিয়া আহিব নোৱাৰোঁ, আমি এতিয়া বাকী বজাৰখিনি কৰি লওঁগৈ। টাউনলৈ আহিছোঁ, একো নোখোৱাকৈতো যাব নোৱাৰি। সেইবাবে মানে আমি ফুচকাৱালাজনক দেখিলোঁ, ফুচকাকে খাই ল'লোঁ। চ' আপোনালোকক খাই বৈ লগ পাইছোঁ দেই। ত' গাইজ ফুচকা খাই ল'লোঁ, খাই মেলি হ'ল। এতিয়া মানে আমি গৈ আছোঁ দোকানখনত জোখ দিবলৈ। চ' মানুহজনে হেনো আহিলে, ফোন কৰিলে। চ' সেইবাবে আমি মানে গৈ আছোঁ। চ' গাইজ জোখ দি ওলাই আহিছোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু, মানে কাম একো নাই, মানে চব লৈ মেলি হৈ গ'ল। চ' এতিয়া ঘৰলৈ যাওঁ আৰু। মানে আজি বহুত গৰম পৰিছে, সেইবাবে আইচক্ৰীমৱালাটো দেখি ৰখাই লৈ আইচক্ৰীম এটা খাই ল'লোঁ দুইজনীয়ে মানে। চ' এয়া আইচক্ৰীম লৈ লৈছোঁ, দুজনীলৈ 2টা। চ' এয়া আমি আইচক্ৰীম খাই আহি আছোঁ। চ' আৰু একো ল'বলগীয়া নাই, সেইবাবে আমি ঘৰলৈ যাওঁ। চ' আপোনালোকক একেবাৰে ঘৰত গৈ লগ পাই আছোঁ দেই।